অসম চৰকাৰৰ গোটেইকেইটা বিভাগক পৰ্যটন, টুৰিজিম, স্কিল, এমপ্লয়মেণ্ট আটাইকেইটা বিভাগক তেখেতসকলৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ দিছোঁ আৰু আশা কৰিম যে এই গোটেইকেইখন বুজাবুজি চুক্তিক আমি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। ভাৰত আৰু পৃথিৱীতে বিখ্যাত কেইবাটাও প্ৰতিষ্ঠানে আজি অসম চৰকাৰৰ লগত আহি বিভিন্ন ধৰণৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি স্বাক্ষৰৰ জৰিয়তে আমি গুগল, মাইক্ৰ'ছফ্টকে ধৰি বিভিন্ন কোম্পানীৰ লগত আমি এগ্ৰিমেণ্ট কৰিছোঁ যাতে অসমৰ নিবনুৱা লোকসকলৰ মাজত এটা স্কিল কালচাৰ এটা আমি আনিব পাৰোঁ। আমি যাতে স্কিলৰ জৰিয়তে যি এমপ্লয়মেণ্ট পাব পাৰোঁ তাৰ ক্ষেত্ৰত আমি যাতে এটা পৰিৱেশ নিৰ্মাণ কৰিব পাৰোঁ। অসমৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীকো ডিজিটেল যুগৰ বাবে প্ৰস্তুত কৰাত এই বুজাবুজি চুক্তিসমূহে সহায় কৰিব। এইবাৰ আমি অসমত দ্বিতীয়টো স্কিল চেণ্টাৰ ইণ্ডিয়ান হোটেল কোম্পানী, টাটা ষ্ট্ৰাইভ আৰু ভাৰত চৰকাৰৰ সহযোগত আমি অসমত কৰিব খুজিছোঁ আমাৰ সোণাপুৰত থকা অমিয় কুমাৰ দাস ইনষ্টিটিউটৰ নিৰ্মাণ হৈ থকা ভৱনত। এই গোটেইবিলাকে আমাৰ অসমক এখন বিকশিত ৰাজ্যৰ ফালে